টিংটং আপোনালোক সকলোকে মই মোৰ সেকেন্ড ইউটিউব চেনেল নলিনিজ ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, স্বাস্থ্যৱান মানুহ কাক বোলে বাৰু? মোৰ দৰে এনেকুৱা হৃষ্টপুষ্ট হোৱা মানুহক স্বাস্থ্যৱান বোলে, নে একদম ক্ষীণ এনেকুৱা কিনা আঙুলিৰ দৰে মানুহ এজনক স্বাস্থ্যৱান বোলে? আচলতে মোৰ দৰে শকত মানুহ স্বাস্থ্যৱান নহয়, বা একেবাৰে ক্ষীণ মানুহ এজনো স্বাস্থ্যৱান নহয়। স্বাস্থ্যৱান মানুহ হৈছে সেইজন মানুহ যিজনৰ দেহত কোনো ৰোগ নাই, অৰ্থাৎ নিৰোগী মানুহকহে স্বাস্থ্যৱান মানুহ বুলি কোৱা হয়। এতিয়া আমি নিৰোগী হ'ব লাগিলে আমি নিজে নিজে কিছুমান কাম কৰিব লাগিব, যিবিলাকৰ জৰিয়তেহে আমি কি হ'ব পাৰিম, নিৰোগী হ'ব পাৰিম। পোনপ্ৰথমতে আমি কি কৰিব লাগিব, আমাৰ চাৰিওফালৰ যিটো পৰিৱেশ, এই পৰিৱেশটো আমি নিজে চাফা কৰি ৰাখিব লাগিব। কাৰণ পৰিৱেশটো যদি অস্বাস্থ্যকৰ হৈ থাকে, পৰিৱেশটো যদি লেতেৰা হৈ থাকে, পৰিৱেশটো যদি বিভিন্ন আৱৰ্জনাৰে পৰিপূৰ্ণ হৈ থাকে, তেতিয়াহ'লে আমাৰ বেমাৰ হোৱাটো স্বাভাৱিক, আৰু বেমাৰ হোৱাৰ লগে লগে আমি স্বাস্থ্যৱান মানুহৰ শাৰীত নপৰিম। গতিকে পোনপ্ৰথমতে আমি কি কৰিব লাগিব, আমি আমাৰ পৰিৱেশটো চাফ চিকুণ কৰিব লাগিব। এই যে পৰিৱেশটো চাফ চিকুণ কৰিব লাগিব, তাৰ কাৰণে আজি কিছুদিনৰ পৰা আমাৰ গাঁৱে ভূঞে, আমাৰ অঞ্চলত, আপোনালোকৰ অঞ্চলত মাৰিছেনে নাই নাজানো, কিছুমান বেনাৰ পোষ্টাৰ লগাই আছে চৰকাৰৰ ফালৰ পৰা। আহকচোন এই বেনাৰ পোষ্টাৰকেইখন প্ৰথমতে চাই লওঁ। এই যে বেনাৰখন দেখিছে, এই বেনাৰখন জনস্বাস্থ্য কাৰিকৰী বিভাগে জনসাধাৰণৰ হিতৰ বাবে প্ৰচাৰ কৰিছে। এই বেনাৰখনৰ কি বুলি লিখা আছে আপোনালোকে চাওকচোন। আৱৰ্জনাৰ সঠিক নিষ্কাশন, অৰ্থাৎ আৱৰ্জনাবিলাক আমি কেনেদৰে সঠিকভাৱে নিষ্কাশন কৰিব পাৰোঁ, সেই কথাখিনি ইয়াতে দিয়া আছে। প্ৰথমতে এই চাৰ্কুলটোত কি দিছে চাওক, আৱৰ্জনাৰ সংগ্ৰহ। আমি প্ৰথমতে কি কোৱা হৈছে ইয়াতে, আমি আৱৰ্জনাবিলাক য'তে ত'তে নেপেলাই এক জেগাত সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত সেইবিলাক নিষ্কাশন, অৰ্থাৎ পুৰিয়ে হওক বা বিভিন্ন প্ৰকাৰে হওক, সেইবিলাক পুতিয়ে হওক, সেইবিলাক নিষ্কাশন কৰিব লাগে। আৰু তাৰপিছত কি কৈছে, অপৰিষ্কাৰ পানীৰ ব্যৱস্থাপনা। ধৰা হ'ল ওচৰতে যদি আপুনি বাচনে ধুইছে, কাপোৰে ধুইছে, সেই পানীবিলাক য'তে ত'তে সিঁচৰিত হৈ পৰাৰ ব্যৱস্থা নকৰি যদি এটা গাঁত খান্দে, গাঁত খান্দি এই গাঁতত জমা কৰাৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে সেই পানী বেলেগেও নাখাব বা জীৱ জন্তুও নাখাব, বা তেওঁৰ পৰিৱেশটো আপোনাৰ কি নহ'ব, বিনষ্ট নহ'ব। গতিকে এনেদৰে আমি কি কৰিব লাগিব, আমি আমাৰ চাৰিওফালৰ পৰিৱেশটো নিজে ঠিক কৰি ল'লেহে আমাৰ পৰিৱেশটো ভালে থাকিব, আৰু পৰিৱেশটো ভালে থাকিলেহে কি কৰিব পাৰিম, আমি এজন স্বাস্থ্যৱান মানুহ হিচাপে সমাজত থিয় হৈ থাকিবৰ কাৰণে পাৰিম। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, মোৰ পিছফালে এয়া এখন ফলক আছে, আপোনালোকে ফলকখন চাওকচোন। ফলকখনত কি লিখা আছে, আৱৰ্জনাৰ সঠিক নিষ্কাশনে সুস্বাস্থ্যৰ বতৰা কঢ়িয়াই আনিব পাৰে। অৰ্থাৎ আমি যদি আৱৰ্জনাবিলাক ভালকৈ ব্যৱহাৰ কৰোঁ, য'তে ত'তে নেপেলাওঁ, তেতিয়াহ'লে কি হ'ব পাৰে, আমাৰ পৰিৱেশটো বিনষ্ট নহ'ব। গতিকে আমি কি কৰিব লাগে, ইয়াতে সুন্দৰকৈ লিখি দিছে যে আৱৰ্জনা সংগ্ৰহ কৰিব লাগে, সংগ্ৰহ কৰাৰ ব্যৱস্থা যথেষ্ট আছে, টাউনবিলাকত আছে আৰু গাঁওবিলাকত আমি ব্যৱস্থা কৰিব লাগে, আৰু নিষ্কাশন কৰিব লাগে, য'তে ত'তে নেপেলাই নিৰ্দিষ্ট ঠাইত জ্বলাই দিব লাগে বা বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে অপৰিষ্কাৰ পানীৰ ব্যৱস্থাপনা, অৰ্থাৎ পানীবিলাক য'তে ত'তে নেপেলাই, যিবিলাক অপ্ৰয়োজনীয় পানী, যাতে লেতেৰা পানী তলত যাতে সংগ্ৰহ কৰিব পাৰি, তাৰ ব্যৱস্থা কৰিবৰ কাৰণে কোৱা হৈছে। অৰ্থাৎ আমাৰ যিহেতু পৰিৱেশটোৱে মেইন, আমি যদি পৰিৱেশটো ভালকৈ ৰাখিব নোৱাৰোঁ, তেনেহ'লে কি হ'ব, আমাৰ পৰিৱেশটো দূষিত হ'ব। আৰু আমি আমাৰ পৰিৱেশটো ভালকৈ ৰাখিবলৈ হ'লে আমি আৱৰ্জনাবোৰ কি কৰিব লাগিব, সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। আৰু আৱৰ্জনাবিলাক দুটা প্ৰকাৰে ভাগ কৰা হৈছে, এটা হৈছে মাটিত মিহলি হৈ যোৱা আৱৰ্জনা, আৰু আনটো হৈছে মাটিত মিহলি হৈ নোযোৱা আৱৰ্জনা। গতিকে এই দুই প্ৰকাৰৰ কথাও আমি কি কৰিব লাগিব, জানিব লাগিব। বন্ধু বান্ধৱীসকল, এই যিখন বেনাৰ দেখিছে, এই বেনাৰখনত আপোনালোকে দুটা বাকচ দেখিছে, অৰ্থাৎ দুটা ডাষ্টবিন দেখিছে। এটা ডাষ্টবিনৰ ৰং হৈছে সেউজীয়া, আৰু আনটো ডাষ্টবিনৰ ৰং হৈছে নীলা। সেউজীয়া ৰঙৰ ডাষ্টবিনটোত জৈৱিক বুলি লিখা আছে, আৰু নীলা ৰঙৰ ডাষ্টবিনটোত অজৈৱিক বুলি লিখা আছে। পোনপ্ৰথমতে আমি জৈৱিক আৰু অজৈৱিক তাৰে পাৰ্থক্যটো জানিব লাগিব। যদি আমি ইয়াৰ পাৰ্থক্যটো নাজানিলে আমি জাবৰ সঠিকভাৱে নিষ্কাশন কৰিব নোৱাৰিম। এতিয়া জৈৱিক জাবৰ সেইবিলাক হৈছে যিবিলাক জাবৰত কাৰ্বন পায়। এতিয়া প্ৰশ্ন এটা আহিছে, কোনবিলাক জাবৰত কাৰ্বন পোৱা যায়, বা কোনবিলাক জাবৰত কাৰ্বনৰ পৰিমাণ থাকে। অৰ্থাৎ আমি জানিব লাগিব, যিবিলাক জাবৰ জোঁথৰ বা যিবিলাক পদাৰ্থ বা সামগ্ৰী বা যিবিলাকৰ লগত যিবিলাক জীৱিত বস্তুৰ লগত জড়িত, সেই আটাইবোৰকে কি বুলি কোৱা হ'ব, জৈৱিক বুলি কোৱা হ'ব। উদাহৰণস্বৰূপে গছৰ পাত,
গছডালৰ যিহেতু জীৱ আছে গতিকে গছডালৰ পৰা সৰি পৰা পাতটো হ'ব জৈৱিক তাত কি পোৱা যাব কাৰ্বন পোৱা যাব ঠিক সেইদৰে জীৱ-জন্তু বিভিন্ন সকলো ধৰণৰ মৃত জীৱ-জন্তু তাৰপিছত কাগজটো কিহৰ কাৰণে জৈৱিক হ'ব কাৰণ কাগজটো গছৰ পৰা প্ৰস্তুত কৰা হয় আৰু ইয়াতে কাৰ্বন পোৱা যায় এনেকুৱা ধৰণৰ পেলনীয়া সামগ্ৰীবিলাক কি বুলি কোৱা হ'ব জৈৱিক বুলি কোৱা হ'ব আনহাতে যিবিলাক পদাৰ্থত বা যিবিলাক পেলনীয় সামগ্ৰী পেলনীয়া সামগ্ৰীত কি পোৱা নাযায় কাৰ্বন পোৱা নাযায় বা সেইবোৰ এই জীৱিত বস্তুৰ লগত জড়িত নহয় বা জীৱ থকা বস্তুৰ লগত কিবা নহয় কিবা প্ৰকাৰে জড়িত নহয় তেলকুৱা ধৰণৰ সামগ্ৰীবোৰক কি বুলি কোৱা হ'ব অজৈৱিক পদাৰ্থবোৰক অজৈৱিক পদাৰ্থ বুলি কোৱা হ'ব উদাহৰণস্বৰূপে চকলেটৰ বাকলি যেহেতু প্লাষ্টিক হয় তাত কোনো জীৱৰ কথা আহি নপৰে আৰু সি এই জীৱৰ লগত কোনো প্ৰকাৰে ৰিলেটেড নহয় পলিথিন বিভিন্ন ধৰণৰ চিপছৰ বাকলি এই পদাৰ্থবিলাক যেহেতু জীৱিত এইবিলাকত কাৰ্বনৰ পৰিমাণ নাথাকে আৰু এইবিলাক জীৱিত কোনো বস্তুৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত নহয় গতিকে তেনেকুৱা ধৰণৰ সামগ্ৰীবোৰক কি বুলি কোৱা হ'ব অজৈৱিক পদাৰ্থ বুলি কোৱা হ'ব এতিয়া আমি এটা কাম কৰিব লাগে ঘৰত আমি দুটা ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে বা ডাষ্টবিন ৰাখিব লাগে এটাক ৰং সেউজীয়া দি তাত জৈৱিক বুলি লিখিব লাগে আৰু আনটো নীলা ৰং দি তাত আমি অজৈৱিক বুলি লিখিব লাগে আৰু যিবিলাক জৈৱিক অৰ্থাৎ যিবিলাক জীৱৰ লগত জড়িত পদাৰ্থ বা যিবিলাকত কাৰ্বন পোৱা যায় সেইবিলাক সেই সেউজীয়া বাকচটোত পেলাব লাগে আৰু সেইবোৰ আমি মাটিত পুতিলে কি হৈ যাব সেইবোৰ মাটিৰ লগত মিহলি হৈ যাব আৰু যিবিলাক অজৈৱিক অৰ্থাৎ বিভিন্ন ধৰণৰ প্লাষ্টিক জাতীয় পদাৰ্থবিলাক আমি কি কৰিব লাগিব অজৈৱিক ডাষ্টবিনটোত পেলাব লাগিব আৰু সেইবিলাক আমি কি কৰিব লাগিব এই বিভিন্ন প্ৰকাৰে পুৰিয়ে হওক বা আন পদ্ধতিৰ জৰিয়তে আমি নিষ্কাশন কৰাৰ ব্যৱস্থা কৰিব লাগিব কাৰণ সেই পদাৰ্থবিলাক কেতিয়াও মাটিৰ লগত মিহলি হৈ নাযায় আমি এতিয়াৰ পৰাই যদি নিজেও এই পদ্ধতিটো ব্যৱস্থা কৰোঁ আৰু ছাত্ৰ-ছাত্ৰী হওক বা আন সমনীয়াবিলাককো যদি এই পদ্ধতিটো কৰিবৰ কাৰণে উপদেশ দিওঁ তেনেহ'লে আমি আমাৰ পৰিৱেশটো বিভিন্ন প্ৰকাৰে ৰক্ষা কৰিব পাৰিম আৰু পৰিৱেশটো ৰক্ষা কৰিব পাৰিলে আমি কি কৰিব পাৰিম সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিম যদি আমাৰ ওচৰৰ পৰিৱেশটোৱে অস্বাস্থ্যকৰ হয় তেতিয়াহ'লে কেতিয়াও আমি এজন সুস্বাস্থ্যৰ গৰাকী হ'ব নোৱাৰিম আৰু ইয়াৰ উপৰিও এই পৰিৱেশ প্ৰদূষণৰ কাৰণে গোটেই বায়ুমণ্ডলৰ দূষিত হ'বলৈ গৈ আছে গতিকে আমি যদি দূষিত বায়ু সেৱন কৰাতকৈ যদি আমি ভাল বিশুদ্ধ বায়ু সেৱন কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব এনেকুৱা ধৰণৰ ডাষ্টবিনৰ ব্যৱস্থা কৰি আমি যিবিলাক মাটিৰ লগত মিহলি হৈ যায় সেইবিলাক জৈৱিকত থ'ব লাগিব আৰু যিবিলাক মাটিৰ লগত মিহলি হৈ নোযোৱা সেইবিলাক অজৈৱিকত থ'ব লাগিব আৰু বিভিন্ন প্ৰকাৰে নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে এটা কথা ভাবকচোন আমাৰ হাতত আমি কৰিব পৰা কিমান কাম আছে কৰিব পৰা নহয় আচলতে আমি এই কামটো কৰিব লাগে যদি আমি এই কামটো নকৰোঁ ইন ফিউচাৰ কিন্তু আমাৰে প্ৰব্লেম হ'ব গতিকে আমি আমাৰ সমাজখন আমাৰ পৰিৱেশটো ভালকৈ ৰখাটো আমাৰ দায়িত্ব আৰু আমাৰ দায়িত্বৰ লগতে আন চাৰিজনকো কোৱাৰ আমাৰ দায়িত্ব চৰকাৰে দায়িত্ব পালন কৰিছে বিভিন্ন ঠাইত পোষ্টাৰ লগাইছে বেনাৰ লগাইছে বিভিন্ন এডভাৰটাইজ দিছে কিন্তু আমি অকল সেই পোষ্টাৰ বেনাৰবিলাক চাই থাকিলে নহ'ব পঢ়ি গ'লে নহ'ব কিন্তু সেইটো আমি হাতে কামে কৰিব লাগিব যদি আমি সেই কামটো হাতে কামে কৰিব নোৱাৰোঁ চৰকাৰৰো যিটো উদ্দেশ্যলৈ এই বেনাৰবিলাক মাৰিছে সেই উদ্দেশ্যটো সফল নহ'ব লগতে আমিও বাচিব নোৱাৰিম আমি আমাৰ পৰিৱেশটো লেতেৰা হৈ থাকিলে বিভিন্ন বেমাৰে আমাক আগুৰি ধৰিব আৰু আমি সুস্বাস্থ্যৰ গৰাকী হ'ব নোৱাৰিম গতিকে আহক আমি সকলোৱে লগ লাগি আমাৰ সমাজখন ৰক্ষা কৰোঁ আমি এই যিবিলাক পদাৰ্থ মিহলি হৈ যায় সেই মাটিৰ লগত মিহলি হৈ যায় সেইবিলাক এক্সট্ৰা কৰোঁ যিবিলাক মিহলি হৈ নাযায় সেইবিলাক এক্সট্ৰা কৰোঁ আমি ছাত্ৰ ছাত্ৰীসকলক শিকাওঁ সৰু ল'ৰা ছোৱালীবিলাকক শিকাওঁ বয়সস্থবিলাককো শিকাওঁ আমি যিহেতু জানিছোঁ আমি জানা কথাটো বেলেগক জনাব লাগে সেইটো আচলতে ভাল নিজে পোৱা জ্ঞান এটা যদি আন চাৰিজনক ক'ব পৰা যায় সেই আন চাৰিজনে আৰু আন চাৰিজনক ক'ব তেতিয়াহে সমাজখন বাচিব গতিকে আমি এই সমাজৰ এজন নাগৰিক হিচাপে এই কামটো কৰাটো আমাৰ অত্যন্ত প্ৰয়োজনীয় আৰু এতিয়াৰ পৰাই যদি এই কামবিলাক আমি নকৰোঁ কিন্তু অদূৰ ভৱিষ্যতে আমাৰ বহুত দিগদাৰ হ'ব অলৰেডি বহুত প্ৰব্লেম হৈ গৈছে কিন্তু এতিয়াৰ পৰা যদি আমি আৰু ভালকৈ কামবিলাক নকৰোঁ ইন ফিউচাৰ কিন্তু আমাৰ এই সমাজখনত বাচি থকাই দিগদাৰ হৈ যাব গতিকে আহক আমি সকলোৱে মিলি আমাৰ সমাজখন ৰক্ষা কৰোঁ আৰু আমি কৰিব পৰা কামখিনি আমাৰ হাতত যিখিনি কৰিব পৰা কেপাচিটি আছে সেইখিনি আমি নিজে কৰি সমাজখন ৰক্ষা কৰোঁ আৰু বন্ধু বান্ধৱীসকল আজিলৈকে ইমানেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে
আৰু নিশ্চয় কিবা এটা কথা জানিব পাৰিছে এই জানিব পৰা কথাখিনি 2-4জনক কওক ভিডিঅ'টো শ্বেয়াৰ কৰক ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আপুনি মোৰ চেনেলটো চাইছে বা মোৰ ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিয়ক থেংক ইউ